Hi guys, মই নৱজিত আৰু আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' আনিছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে কথাটো কি হৈছে তাৰমানে মোৰ পুৰান একাউণ্টটো ইউটিউব চেনেলৰ একাউণ্টটো তাৰমানে গোটাই দিলে দেখিছে মানে ক'ব নোৱাৰোঁ আৰু মোৰ বুলি নহয় বহুতৰে হৈছে বোলে এনেকৈ আৰু ইউটিউব চেনেলটো আৰু আনিব চেষ্টা কৰিছিলোঁ আৰু নললোঁ আৰু এটা নতুনকৈ খুলিছে এইটো আপোনালোকে ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব এইটো চেনেলটো। হেল্ল' গাইজ, এতিয়া মই নলবাৰীত যাব পাৰিছোঁ মানে কম্পিউটাৰ ক্লাছত। এই ৰাহুল আছে অসমতে। ৰাহুল কিবা কওঁ অলপ চেনেলৰ বিষয়ে। আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াত ভিউজটো বঢ়াই দিব। আপোনালোকে লাইক কৰিব। আপোনালোকে যে ভিডিঅ'টো যদি ভাল লাগিছে চাই পেলাই ক্লিক কৰি দিব। এতিয়া ৰখাৰ কাৰণটো হৈছে এই দলঙত সদায় আহি ৰখোঁ আমি কম্পিউটাৰ ক্লাছ যাব ইয়াৰ কাৰণে ৰখোঁ। এই কিমান দেৰি কৰা তই হা কি কথা কইনা ওলা দে ই ব্ৰিজ বনাই আছে বৰকুৰাত। ইভাগে যাবাই পাৰা নাই, ইভাগে ৰেলো হৈছে আৰু ইভাগে বন্ধ কৰি দিছে একদম। বাইক চাইকটো আহিবই নোৱাৰি, চাইকেলটো আৰু কিবা কৰি যাব পাৰি ঠেলে চেলে হ'লেও নি কিনে। আমি সদায় এইটো ৰাস্তা দি আহোঁ, কিবা জ্যোতি নগৰ না কি বুলি কয়, মেডিকেলৰ পিছভাগে নলবাৰী মেডিকেল। এইটো ছবিকুল আছে কিবা ক'ত আছে। হাই গাইজ, ৱেলকাম টু মাই চেনেল নৱজিত ব্লগ। আৰু আমি এতিয়া ফুৰিব যাম চাওঁ গ'লাম ন। হাই গাইজ, কি খবৰ? এইটো নৱজিতৰ মোবাইল হয়, এইটো নৱজিত, এইটো ৰাহুল। আমি এতিয়া যাই আছোঁ গাইজ জ্যোতি নগৰ দি যাই আছোঁ। জ্যোতি নগৰ ৰাস্তা দি যাই আছোঁ। এতিয়া আমি ইভাগে আজা আৰু সিভাগে দুনিয়াৰ হেৰি হয় না গাড়ীৰ ভিৰ হয় তাতে ইভাগে আজা কৰিছোঁ দিয়া। আমি এতিয়া বাজাৰখনত আছিলোঁ, নলবাৰী বাজাৰখনত মানে মাছ কিনিব আহিছিলোঁ। এতিয়া মাছৰ পেমেণ্ট মাৰি আছে। হা এনেইনো চাৰ্টকেইটা মজা মজা আহে ন। চেণ্ডেল নাথাকে কি বঢ়িয়া বঢ়িয়া চেণ্ডেল হৈছে। নতুন চেনেলৰ প্ৰথমটো ব্লগ গাইজ, আপোনালোকে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। আগৰ পুৰা নতুন আপলোড দিয়ক গাইজ।